আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপোনালোকে 2023, 24 বা 25 চনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহি পৰিছে। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ নতুন ভেৰিফিকেশ্যন লিষ্ট আহি গৈছে। এই ভেৰিফিকেশ্যন লিষ্টত কাৰ নাম আহিছে বা কাৰ নাম অহা নাই আপোনালোকে ঘৰতে বহি জানিব পাৰিব। আপোনালোকে পঞ্চায়তত যাব নালাগে, ক'তো যাব নালাগে। যদি আপোনাৰ হাতত এটা স্মাৰ্টফোন আছে, সেই ফোনৰ জৰিয়তে আপোনালোকে চাব পাৰিব। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ লিষ্ট আপোনালোকে চাব পাৰিব। যদি আপোনালোকে চাব নোৱাৰে, মোক কমেণ্ট কৰি জনাব কোনটো ব্লকৰ পৰা আপোনালোকে চাই আছে আৰু কোনটো পঞ্চায়তৰ পৰা আপোনালোকে চাই আছে। আপোনাৰ পঞ্চায়তত কিমান গড় আহিছে বা আপোনাৰ ব্লকত কিমান গড় আহিছে সকলোখিনি জানিব পাৰিব। যদিও জানিব নোৱাৰে, মোক কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। এতিয়া আহক জানো এই ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম আহিছে নে নাই কেনেকৈ চেক কৰিব। এই ভেৰিফিকেশ্যন লিষ্টটো চেক কৰিবলৈ হ'লে আপোনালোকে সকলোৰ আগত যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব PMAYG। চাওক, এইটো আপোনালোকে সাৰ্চ কৰি দিব। এইটো আপোনালোকে লিখিব। ইয়াত বহুত কেইটা অপশ্যন আহি যাব, কিন্তু আপোনালোকে এটাতো ক্লিক নকৰিব। মই যেটো দেখুৱাই আছো PMAYG, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেচ আহিব। আৱাজ প্লাস 2024 সাৰ্ভে ইনফৰমেশ্যন। আপোনালোকে এইটোত ক্লিক নকৰিব। আপোনালোকে যেটো 2 নম্বৰত যেটো অপশ্যন দি আছে, এই 2 নম্বৰ অপশ্যনটোত F.6 FTO ট্ৰানজেকচন সামাৰি, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেচ আহি যাব, এনেকুৱা এটা ৱেবসাইট আহিব। এতিয়া আপোনালোকে কি কৰিব, বাওঁফালে চাওক এটা অপশ্যন দিয়া আছে হোম বুলি, এইটো হোম। এই হোম অপশ্যনত আপোনালোকে ক্লিক কৰিব। মই আকৌ দেখুৱাই আছো আপোনালোকক, এই অপশ্যনটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ৱেবসাইটটো এনেকুৱা খোল খাই আহিব। ইয়াত যেটো কাৰ্ড চিন দিয়া আছে, কাৰ্ড চিনত আপোনালোকে এই কাৰ্ড চিন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিব। দিয়াৰ পাছত এনেকুৱা ইন্টাৰফেচ আহি যাব। চাওক, তলত চাওক কিমান গড় ৰেজিষ্ট্ৰেচন কৰা হৈছে, কিমান গড় চেনচাছ হৈছে, ইয়াত সকলোখিনি ইনফৰমেশ্যন আছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত কমপ্লিট হাউচ কিমান আহিছে, এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি ওপৰৰ ফালে আহিব। অহাৰ পাছত ইয়াত এটা অপশ্যন দেখিব পাই আছে আৱাৰ ছফ্ট বুলি। আৱাৰ ছফ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত 2 নম্বৰত এটা অপশ্যন দিয়া আছে ৰিপৰ্ট বুলি। 2 নম্বৰ অপশ্যনত এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ৱেবসাইটখন আহি যাব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। একেবাৰে তলত আহিলে এটা অপশ্যন দেখিব পাই আছে ইয়াত ছ'চিয়েল অডিট ৰিপৰ্টছ। এইটোৰ তলত এটা অপশ্যন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনাৰ ঘৰখন পঞ্চায়তৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া এই লিষ্টত নাম থাকিলে আপোনালোকে এটা ঘৰ পাবলৈ সক্ষম হ'ব, আৰু কেইদিনমান পাছতে আপোনাৰ ঘৰত পঞ্চায়তৰ মানুহ আহিব, আহি আপোনালোকৰ ফটো তুলি লৈ যাব। এতিয়া আপোনালোকে কি কৰিব, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত প্ৰথম যেটো আহিছে এইটোত অল ষ্টেট বুলি দিয়া আছে, এইটোত আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকে আসাম সিলেক্ট কৰি ল'ব। দ্বিতীয় নম্বৰ অপশ্যনত আপোনালোকে ইয়াত সিলেক্ট বুলি অপশ্যনত ইয়াতে ক্লিক কৰিব। সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয়, সেই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰ পাছত 3 নম্বৰ অপশ্যন যেটো আছে, ইয়াত সিলেক্ট অপশ্যনত ক্লিক কৰিব। সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো ব্লক হয়, সেই ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত 4 নম্বৰ অপশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব।
ক্লিক কৰাৰ পাছত আপোনালোকৰ যেটো গাঁও পঞ্চায়ত হয় সেই গাঁও পঞ্চায়তৰ নামটো আপোনালোকে সিলেক্ট কৰি ল'ব 5 নম্বৰ যেটো অপচন দি আছে এই সিলেক্ট অপচনৰ যেটো অপচন দি আছে সিলেক্ট বুলি এই সিলেক্ট অপচনত ক্লিক কৰিব সিলেক্ট অপচনত ক্লিক কৰাৰ পাছত একেবাৰে স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত যেটো 2024-25 বুলি দি আছে 2024-25 এই 2024-25ত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত 6 নম্বৰ অপচন যেটো সিলেক্ট বুলি দি আছে এই সিলেক্ট অপচনত ক্লিক কৰি আপোনালোকে প্ৰথম যেটো অপচন দি আছে সিলেক্ট অপচনত প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো অপচন দি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেটো অপচন দি আছে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে ইয়াত এটা ক্যাপচা কোড বুলি দেখি আছে এই ক্যাপচা কোডটো আপোনালোকে শুদ্ধকৈ দিব 59 ৰ পৰা 20 মাইনাস কৰিলে কিমান এটো আপোনালোকৰ ওচৰত বেলেগ আহিব পাৰে আপোনালোকে এটো ক্যাপচাটো ভালকৈ দি দিব শুদ্ধকৈ দিব ক্যাপচা কোডটো দি আপোনালোকে ইয়াত যেটো সাবমিট বুলি এটা অপচন দেখি আছে সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব আপোনালোকে স্ক্ৰল ডাউন কৰিব চাওক ইয়াত বেনিফিচিয়াৰী নাম দিয়া আছে ইয়াত বেনিফিচিয়াৰীৰ ফাদাৰ্ছৰ নাম দিয়া আছে সেনসন্স ঘৰৰ আইডি নাম্বাৰ দিয়া আছে কিমান চনত সেনসন্স হৈছিল এটো দিয়া আছে সকলোখিনি ইয়াতে দিয়া আছে ইয়াত জব কাৰ্ডৰ নাম্বাৰ দিয়া আছে আপোনালোকে স্ক্ৰল ডাউন কৰি এটো চাব পাৰে আৰু যদি আপোনালোকে এই চেনেলত নতুন আহে চেনেলটো সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰি লৈ আপোনালোকে কমেন্ট কৰিব কমেন্ট কৰাৰ লগে মই আপোনালোকক নেক্সট ভিডিঅত আপোনালোকক জনাই দিম কেনেকৈ লিষ্ট চাব পাৰে যদি আপোনালোকে লিষ্টখন চাব নোৱাৰে আৰু এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এই চেনেলটোলৈ সাবস্ক্ৰাইব কৰি ৰাখিলে যাতে মই যেতিয়া পৰৱৰ্তী ভিডিঅ আপলোড কৰো যাতে আপোনালোকে সেই ভিডিঅটো চাব পাৰে এতিয়া আপোনালোকে এই লিষ্টখন যদি ডাউনলোড কৰিব বিচাৰে আপোনালোকে স্ক্ৰল ডাউন কৰি ওপৰৰ ফালে আহি ইয়াত যেটো ডাউনলোড পিডিএফ বুলি অপচন দি আছে ডাউনলোড পিডিএফ অপচনত আপোনালোকে ক্লিক কৰিলে এটা ডাউনলোড হৈ যাব আশা কৰিছো ভিডিঅটো বহুত ভাল লাগিছে আৰু ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি পাখত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅটো এটা লাইক কৰি আৰু এই ভিডিঅটো আপোনালোকে যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰি দিব আসামিজ ট্ৰেন্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ